MFI বা মাইক্ৰ'ফাইনেন্সৰ যি কথা কৈছিলে, মাইক্ৰ'ফাইনেন্সৰ ঋণৰ পৰা আই মাতৃসকলক ৰেহাই দিয়াৰ যি কথা কৈছিলে, সেই কথা সৰগত কৰি প্ৰথম পৰ্যায়ত আমি ইনচেন্টিভ হিচাপে যোনে সুন্দৰভাৱে লোন দি আছিলে তেওঁলোকক 25,000 আপ টু 25,000লৈকে ইনচেন্টিভ আমি দিছিলোঁ তেওঁলোকক সকাহ দিয়াৰ কাৰণে, আৰু এটা ৰেহাইৰ লগতে তেওঁলোকক এটা আমি ইনচেন্টিভ দিছিলোঁ। আৰু এই বছৰ যিটো তাৰ পিছৰ যিটো ছেকেণ্ড কেটেগৰী আছিল, তাত আছিল যিসকলৰ NPA হৈ গৈছিল আৰু NPAৰ যিটো এমাউণ্ট, সেই এমাউণ্টটো সেই ইনষ্টিটিউশ্যনক দি তেওঁলোকক এটা ইনচেন্টিভ দিয়া, যিটো ছেকেণ্ড কেটেগৰী আছিল। গতিকে এই ছেকেণ্ড কেটেগৰী যিসকল MFIৰ মহিলা আছিলে, মাইক্ৰ'ফাইনেন্সৰ ঋণী মহিলা আছিল, তেওঁলোকক আজি এই কথাটো দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। আৰু অহা মাহৰ এই মাহৰ 28, 29 আৰু 30 অক্টোবৰ মাহৰ 28, 29 আৰু 30 তাৰিখৰ ভিতৰত অসমৰ সকলো জিলাতে এই ছেকেণ্ড কেটেগৰীৰ আই মাতৃসকলক চেক বিতৰণ কৰা হ'ব। বিভিন্ন মন্ত্ৰীসকলে তালৈকে গৈ বেলেগ বেলেগ জিলালৈকে সেই মন্ত্ৰীসকল, অভিভাৱক মন্ত্ৰী বা আন মন্ত্ৰীয়ে গৈ প্ৰত্যেক জিলাতে মন্ত্ৰীসকলৰ উপস্থিতিত, বিধায়কসকলৰ উপস্থিতিত আমি এই চেকসমূহ বিতৰণ কৰিম। অহা 28, 29 আৰু 30 অক্টোবৰত আমি MFIৰ এই দ্বিতীয় কেটেগৰীৰ চেকসমূহ বিতৰণ কৰিম।